Welcome back my YouTube channel. আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম ঘৰতে হেয়াৰ কেয়াৰ অইল কেনেদৰে বনাব পাৰে। আপুনিও নিজৰ চুলিকেইডাল সুৰক্ষাৰ বাবে ঘৰতে তেল বনাই ল'ব পাৰে। আৰু আজি মই আপোনালোকৰ আগত বনাই দেখুৱাম হেয়াৰ কেয়াৰ অইল। ইয়াৰ বাবে মই লৈছোঁ এডাল এল'ভেৰা আৰু কোকোনাট অইল। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াত সৰু সৰুকৈ এল'ভেৰাবোৰ কাটি লৈছোঁ আৰু এবাটি নাৰিকল তেল। ইয়াত দেখিছে সৰু সৰুকৈ কাটি লৈছোঁ যাতে তেলখিনিত ভালদৰে এল'ভেৰাবোৰ ডুব যায়। গোটেইডাল এল'ভেৰা লোৱা নাই, ইয়াৰে এডোখৰ লৈছোঁ এল'ভেৰা। এল'ভেৰাবোৰ নাৰিকল তেলৰ লগত কেঁচাকৈও ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি এইখিনি বনাম। এতিয়া আমি চচপেনটো গৰম হ'বৰ কাৰণে ৰাখিম। এইটো গৰম হ'বলৈ ৰাখিছোঁ। ইয়াত একো দিয়া নাই। ইয়াত যদি পানী চানী লাগি আছে তেতিয়া শুকাই যাব। তেল দিলে ইয়াত ফুটিব নহ'লে। এতিয়া গৰম হ'ল। ইয়াত আমি নাৰিকল তেলখিনি দি দিম। নাৰিকল তেলখিনি গৰম হ'বৰ কাৰণে ৰাখিম। তেলখিনি গৰম হ'ল। গৰম হোৱাৰ কাৰণে আমি এল'ভেৰাখিনি সৰু সৰুকৈ কাটি থোৱা এল'ভেৰাখিনি ইয়াত দি দিম। এল'ভেৰাখিনি ইয়াত দিয়াৰ পাছত এনেদৰে মাজে সময়ে এবাৰ দুবাৰ লৰাই দিলেই হ'ব। এল'ভেৰাবোৰ ব্ৰাউন কালাৰ হোৱালৈকে আমি সিজাই থাকিব লাগিব। এয়া অলপ ব্ৰাউন কালাৰ হৈছে, সেইকাৰণে আমি এইটো গেছটো বন্ধ কৰি দিলোঁ আৰু ই ঠাণ্ডা হ'বৰ কাৰণে ইয়াক এনেদৰে ৰাখিম। ঠাণ্ডা হোৱাৰ পাছত আমি এখন চেকনিত এইখিনি চেকি দিম। ঠাণ্ডা হোৱাৰ পাছত এইখিনি অট'মেটিকলি এনেকুৱা ক'লা ক'লা হৈ যাব। এনেদৰে এখন চেকনিত চেকি দিব। এইখিনিও অলপ হেঁচি দিওঁ যাতে ইয়াত সোমাই থকা তেলখিনি সৰকি যায়। তেলখিনি ৰেডি হৈ গৈছে। এতিয়া আমি এইখিনি ব্যৱহাৰ কৰিব পৰা যোগ্য হৈ গৈছে। দেখিছে কিমান ধুনীয়া। এইখিনি বহুত ডাঠ হয় তেলখিনি। এতিয়া এটা বটলত ভৰাই পেলাই যিমান দিন ব্যৱহাৰ কৰিব পাৰে সিমান দিন কৰিব পাৰে।
এবাৰ ট্ৰাই কৰি চাব, বনাই চাব তেলটো কেনেকুৱা হয়। ইয়াত হেয়াৰ গ্ৰ'থ খুব সোনকালেই হয়। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টছ কৰি জনাব, আৰু লাইক কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব।